গাইস কি খবৰ আশা কৰো সকলো খবৰ ভাল গাইস কি কম কবলগীয়া মোৰ একোৱে নাই গাইস আজি কবলগীয়া মোৰ বহুত আছে আজি ভিডিওটো তামাম ইন্টারেস্টিং হ'ব ইয়াৰ পৰা চাই আছে আপোনালোকে মাউন্ট এভাৰেষ্ট হিমালয়ৰ একদম তামাম বঢ়িয়া মই স্বৰ্গ দেখি আছো এনেকুৱা লাগিছে সপোন আছে এখন আপোনালোকক লৈ যাম আৰু আমি যাম আমি গলে তো আপোনালোকে যোৱা হ'ব আৰু তো আপোনালোকে আৰু আজি ভিডিওটো পুৰা ইন্টারেস্টিং হ'ব চাই একদম জবৰদস্ত ইয়াৰ পৰা যেটো ভিউ পাই আছো আজিলৈকে পোৱা নাই যিমানবোৰ ব্লগ কৰিছো কিয় লাইভত স্বৰ্গ দেখা পাই আছো আলহামদুলিল্লাহ কেনেকুৱা লাগিছে আজি ভিডিওটো কেনেকুৱা হ'ব গাইস এৰিয়া খুচকাৰি গঙৰ তলত নামি মাৰ তলত কেনেকা আছে এটো আপোনালোকে দেখবলৈ চেষ্টা কৰিছো আৰু তামাম ভ্ৰমণী কৰিম তাত বহুত সব তোৰ দেंगे और फोड़ देंगे তো গাইস ফাইনালি পাই গলো মানে এইফালে নামি তাৰ পিছত গঙৰ তল ফালে যাম তলে এইফালে গৈ একেবাৰে ব্ৰহ্মপুত্ৰ তলত নামিম তো গাইস আপোনালোকে এটো লং দেখিব পাৰিছে যে এটো নতুন দলং কেই বছৰ হৈছে মেবি 1 month 1 month ওপেনিং হয় নাম ইয়াৰ নাম ইয়াত বহি থাকিলে হ'ব জানো ঐ জলদি নামা তো গাইস মানে কি কম ফাইনালি আহি পালো ক'ত আছো চাওক তো গাইস ফাইনালি কলিয়া ভোমোৰাৰ নতুন দলঙৰ তলত আছো আৰু এটা হল পুৰণা দলং তো গাইস বহুত ভাল লাগি আছে কি মজাকে বনাইছে গাইস তো ফালি কি কম আপোনালোকে এবাৰ আহি চাব Oh my god ব্ৰিজৰ লেফট সাইডত আপোনালোকে কি দেখিব পাইছে ও গাইস অলৰেডি একদম ভিতৰত তলত নামি গৈছো ব্ৰিজখনৰ ওপৰত চাই লওক ও মাই গড গাইস একদম দ এইটো একদম দ মানে লাগি আছে আৰু পানীটো জি ঠাণ্ডা আৰু ইয়া মানে মাছ মাৰিম আপোনালোকে ভাবিছে নেকি মাছ মাৰিম Oh guys, কি নাজানো তো মাছটা আমি না আপোনালোকে কমেন্ট কৰি জনাওক কি সব আনিছো পুৰি কাম আৰু আপোনালোকক দেখাই আছো মাছ পোৱা নাই বহুত কষ্ট কৰিছো টাইম ইয়াত পাছ কৰিলে নহব আপোনালোক সব কিবা দেখাব লাগিব সেই কাৰণে মই বাদ দিছো স্পেশাল কেটা বস্তু আনিছো আমি সকলোৱে মিলি পুৰি কাম এইটো অলপ পিছতে দেখাই আছো ও গাইস আপোনালোকক কি কম মোৰ বাহা নাই আপোনালোকক দেখাবলৈ মানে কিমান ধুনীয়া ভিউ মানে ভিউটো চাই লওক তো গাইস মানে আপোনালোকক কি কম মানে চাওক আপোনালোকে এইটো পাৰ যে মানে ক্যামেৰা মানে দেখাব পৰা নাযায় তো আৰু এটা কথা মানে তামাম বেগে একদম পানী গৈ আছে মানে কি কম ইয়াত যদি মোক এৰি দিয়ে মই 1 সেকেন্ডত তাত গৈ পাম মানে এইটো চুকত মানে কতো দেখা নাযাব তো গাইস কি কম মানে পুৰা হি সাবস্ক্ৰাইবাৰক লগ পাই মানে বহুত ভাল লাগি আছে ইয়াৰ লৈ দিও কেনেকুৱা লাগিছে ও গাইস কি কম কবলগীয়া একো নাই মজা খালি দি আছো tezpur গাইস একচু কি হৈ আছে যেন লাগিছে ইয়াত দে প্লেইং মানে ইয়াতো স্কুলৰ কলেজৰ স্কুলৰ নহয় নো দে আৰ্মি আই থিংক ইন্ডিয়ান আৰ্মি ইয়াত ফেমিলি আহিছে ইয়াত ঘুৰিবলৈ মানে মজা ল'বলৈ সবৰতো মজা ল'ব লাগে ন আৰু এফালে চাইছে খেলি আছে এফালে কেনেকুৱা লাগিছে তুমি ক'ৰ পৰা আহিছা দমদমিয়াৰ পৰা তুমি একেলগে নেকি কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে আচ্ছা ভিডিঅ'বিলাক চাবা ব্লগ বনাই আছো আপোনাৰ মোৰ ভিডিঅ' চাই ও মাই গড গাইস মোৰ ভিডিঅ'বিলাক চাই তো মানে কি কম মানে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে ওয়াও থ্যাংক ইউ কেনেকুৱা লাগিছে ভাল লাগিছে খেলি থাকা হা ও গাইস মানে কি কম আপোনালোকক মানে ইয়াত আহিছো tezpur আহিছো তামামেই ভাল লাগি আছে মানে আপোনাক কি কম তামামেই ভাল লাগি আছে মানে আল্টিমেট ভাল লাগি আছে মানে
তো মানে আপোনালোকে দেখিব পাৰিছে পিছফালে দলংখন মানে কিমানবাৰ দেখাম আপোনালোকক ইমানেই ধুনীয়া লাগি আছে মানে ছোৱালীতকৈ বেছি ধুনীয়া লাগি আছে ঘূৰি ফুৰি বহুত ভাল লাগি আছে মানুহবিলাকো বহুত ভাল আৰু আমাৰ ছাবস্ক্ৰাইবাৰো পাই লাইফটো তেনেকৈ নিব বিচাৰোঁ বেছি একো নালাগে পিকনিক খাবলৈ আহিছোঁ নে ব্লগ বনাবলৈ আহিছোঁ নাজানো কিন্তু তো আপোনালোকে চাব পাৰে এইফালে আছে পিঁয়াজ মৰিচ তৰিচ একদম ইয়াত আছে চিকেন আপোনালোকে চাই লওক মজা মজা আৰু আমান বাই খৰি আনি আছে নিয়াজুল বাইজানে কি কৰি আছে চাওক খৰি আনিছা মজা মজা পুৰি খাম আমি খাম रोस्टेड चिकन বনাব 5 স্টার তেনেকা বনাই আছে চিকেনটো আপোনালোকে আৰু এবাৰ চাই লওক মাই গড নুলাবি पूरा পাইপ আছে এনেকা পাইপ कौन है ये लोग कहाँ से आते हैं খেলা হবে খেলা টুক 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 আজি মানে can I show it in camera নুকুধি বামই লিম্বু গরম নে মগল রাইতা মানে গোরখালি এই সেউজীয়া অসমত সেউজীয়া মন কি কম মানে আদিম কালৰ মানুহৰ নিচিনা একদম পুৰি খাই আছো বহুত টেস্টি হয়েছে কিন্তু যদিও অসমীয়া মন তো গাইজ আপোনালোকৰ তেতিয়া সেইফালে আহিছোঁ সূৰ্যখন এইফালে মাত গৈ আছে আৰু ময়ো আপোনালোকক ভিডিঅ'টো শেষ কৰিব খুজিছোঁ গাইজ ভিডিঅ'টো বহুত কিবা কিবি পাইছে দেখুৱাইছোঁ যদি ভাল লাগিছে আপোনালোকক কমেণ্ট কৰি জনাওক আৰু নেক্সট ভিডিঅ' ক'ত বনাই আপোনালোকে কমেণ্ট কৰক আৰু যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট কৰক আৰু লাইক কৰক শ্বেয়াৰটো কৰি দিব তো গাইজ কি ক'বলগীয়া মোৰ একোৱে নাই ফালি দিছে আজিৰ ভিডিঅ'টো আশা কৰিছোঁ গাইজ আপোনালোকৰ এই ভিডিঅ'টো খুবেই ভাল লাগিছে আৰু মেইন প্ৰমোচনেল বাবে মেইন চেনেলত তোমাক হাসিফাই তাত একদম ফালি দিছোঁ ভিডিঅ' তো সেৱা লৈছোঁ আৰু বাবে বহুত বহুত ধন্যবাদ থেংকছ ফৰ ৱাচিং ভালে থাকক সুস্থ থাকক বাই